সি কি কৰিলে কেনেকৈ গ'ল কিয় গ'ল তাৰপিছত ইহঁতে পুলিচে এগ্ৰি কৰিলে কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আই কাৰ্ড চাই কাৰ্ড কিবা কিবি ল'লে তেনেকৈ লৈ পেলাই তাক আহিব দিলে চ' আমি ওলাই আহিলোঁ ওলাই আহি পেলাই তাক এম্বুলেঞ্চত উঠালোঁ এম্বুলেঞ্চত মেচিন আছিলে এম্বুলেঞ্চৰ মেচিনত তাক পাম্প কৰিছে তাৰ হাৰ্টবিলাক পাম্প কৰিছে হেৰিবিলাক লগাই পেলাই সেইবিলাক কৰি আছে এম্বুলেঞ্চত সেইটো কৰিছে তাক মিন টাইম আৰু সি এম্বুলেঞ্চত আগফালে বহিলে সিদ্ধাৰ্থে দি পেলাই আমি ল'লে যে ৰাছ অফ টু দি হস্পিটেল এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলোঁ কোনোবাই ফটো লৈ ল'লে কোনোবা এজন মোৰ লগত আছিলে তাত মই আছিলোঁ মৃগাংক আছিলে দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচেডাৰ যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচেডাৰ তেওঁলোক আছিলে চ' ইহঁতে লৈ ল'লে আমিতো সেইটো সময়ত ভাবা নাই কাৰণ সেই ফটোগ্ৰাফবিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই আজি কিন্তু মই দিবলৈ বাধ্য হৈছোঁ এইবিলাক দেখাই দিবলৈ কাৰণ নহ'লে মোৰ ওপৰতে ব্লেম আহি আছে এতিয়া কথাটো এনেকুৱা হৈ গ'ল কিবা ময়ে অভিযুক্ত হৈ গ'লোঁ নেকি গতিকে তেনেকুৱা কথা গ'ল মই এনেকুৱা মানুহ আছিলোঁ যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ আৰু সি মোৰ ওচৰত নাখায় গৰিমাক সুধিব আপোনালোকে গৰিমাই আনকি এপ্ৰিলত যেতিয়া বেংগলোৰত আছিলে গৰিমাই মোক কৈছিলে চিকুদা আপুনি আমাৰ লগতে থাকা কৰক না আপুনি থাকিলে সি নাখায় সি কণ্ট্ৰলত থাকে তেতিয়া মই গৰিমাক জোকাইছিলোঁ মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাৰ কোৱা কিন্তু মই তাক সদায় বুজাওঁ যে তুমি নাখাবা তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা তোমাৰ নিজৰ কাৰণে জীয়ালা সেইদিনাখন বম্বেত 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলোঁ ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেণ্টেনেৰী পাতিছিলোঁ সেইদিনাখনো জুবিন তাত গৈছিলে তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছোঁ ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত বহিছোঁ জুবিন তেতিয়া আহিছে এই ফ্লাইটত ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে তেতিয়াও মই তাক বুজাইছোঁ যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে এতিয়া তই মানুহৰ কাৰণে আৰু খানা খা খানা জোকাইছোঁ তাক মই যে তোৰ হাতত চা তোৰ ভৰি চা কেনেকুৱা হৈছে আৰু আমাৰ চা সি আকৌ বেলেগক কৈ আছে চা ইমান খায় সেইবিলাক কৰি আছে তাৰপিছত মই সিদ্ধাৰ্থক ক'লোঁ ইয়াক লৈ যা আৰু একদম খুৱাই দে জুবিনক মই বুজালোঁ জুবিন তুমি শুই দিয়া কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা আৰু তাত গায়ক ভাল ভাল গায়ক আহি আছে বম্বেৰ কথা সুৰেশ এইটো মই বম্বেৰ কথা কৈ আছোঁ সেই আহি গ'ল প্ৰসংগৰ কাৰণে কৈছোঁ গতিকে তাক মই মানা কৰোঁ তাৰপিছত আমি হস্পিটেল গ'লোঁ তাৰ পৰা এই বম্বেৰ কথাটো পিছত ক'ম আপোনালোকক কাৰণ সেইটো প্ৰসংগ আছে কওঁ কাৰণ মানুহে সেইটোৰ ফটো যিটো ব্ৰেকফাষ্ট খাইছিলোঁ সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে তাত হৈছে সেইটো ট্ৰাইডেণ্ট হোটেলৰ ফটো আৰু 7 তাৰিখে প'ষ্ট কৰা আছে আমি দেৱজিৎ আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰিত প'ষ্ট কৰা আছে 7 ছেপ্টেম্বৰতে সেইটো কিন্তু কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই আজি আপোনালোকক ক'ব যে কোনোবাই ক'লে যে এইটো ছিংগাপুৰত মানে ব্ৰেকফাষ্ট খাই আছোঁ বুলি সেইকাৰণে এই প্ৰসংগটো আনিলোঁ যা হওক হস্পিটেল আহি পালোঁ হস্পিটেলত সি এম্বুলেঞ্চটো যিহেতু মোতকৈ আগত আহিছে আমি ৰেড লাইটত ৰখি আহিব লাগে এম্বুলেঞ্চটো ৰখিব নালাগে এম্বুলেঞ্চ ডাইৰেক্ট আহি গ'ল এম্বুলেঞ্চ আগে আহি পাইছে এম্বুলেঞ্চ আহি পোৱাৰ পিছত এম্বুলেঞ্চে তাক সোমাই দিলে আই চি ইউত তাক লৈ গ'ল আই চি ইউত লৈ গৈ পেলাই ট্ৰাই কৰে আমিও গৈ পালোঁ ইতিমধ্যে গৈ তাক ট্ৰাই কৰি আছে ইহঁতে মই ওলাই আহিছোঁ আমি মানে